আজি আমি এজন উঠি ৰজা বহি ৰজাৰ কথা শুনাম ৰাইজৰ মুখেৰে এবাৰ শুনি লওক। আৰু মুনেশ সিং কোন ইটো কাউন্সিলত খেলিছিলে ই হাৰি গ'ল মেম্বাৰে এইবোৰ কাম কৰিব লাগে হা মুনেশ সিং কোন হয় আমি তো তাক একোৱে চিনিয়ে নাপাওঁ সি কোন হয় এই মুনেশ সিং মানে জিঅ'টেক কৰিছিলে ঘৰৰ কাৰণে আৰু ঘৰ কাৰণে তাৰ পৰা আমাৰ ঘৰ ওচৰত গ'ল মই আগত হাপৱাল পাইছিলোঁ ইমানটো ঘৰ এটা আগত আজি 15 বছৰমান হৈ গ'ল তো মোৰ ঘৰ ওচৰে পাঁজৰে চবৰ মাৰিলে তো মই ক'লোঁ মুনেশ মাৰি দে মোৰ ল'ৰা বিয়া পাতিছোঁ আজি নহ'লে কালি বেলেগ হ'ব তাৰ কাৰণেও এটা মাৰি দে তো সি কৈছে নাই নামাৰিম বোলে তো নাই নামাৰোঁ বোলে ফটো যি কৰিবলৈ আছে সেইটো কৰ পঞ্চায়ত অফিচ হৈ গ'লে তাত গ'লে এইটো প্ৰেচিডেণ্ট যিখিনি আছে সেইখিনি আহি পিনে তাৰ পৰা ফোন কৰে মুনেশৰ তালৈ বোলে মুনেশ বোলে এনেকৈ তেনেকৈ মানুহ আহিছে বোলে মানুহজনৰ বোলে কেনেকৈ পইচা সোমোৱা নাই তো মুনেশে কি কয় বোলে তাৰ জব কাৰ্ডৰ বোলে কিবা খেলি মেলি লাগি আছে তেতিয়া ইয়াত হেৰিটোত দেখুৱালোঁ পঞ্চায়ত অফিচত কৈছে বোলে এইটো পিছত বোলে ঠিক আছে বোলে আমি চাই দিম আহিলোঁ তেতিয়াহ'লে থৈ মানে আকৌ কৈছে বোলে নাই তোৰ পইচাটো সোমাই যাব এনেকৈ কৈ থাকে আশাটো দি থাকে পইচাটো নোসোমায় আকৌ দেৱী থানত বোলে 5 দিন দেৱী থানত 5 দিন কাম কৰিলোঁ এই 5 দিন পইচাটো সোমাই গ'ল যোৱা বছৰ পইচাটো এতিয়া মোৰ সোমোৱা নাই কেলৈ সোমোৱা নাই মোৰ জব কাৰ্ডে যদি কিবা খেলি মেলি হৈ আছে তেতিয়া এই পইচাটো সোমাব নালাগিছিলে যোৱা বছৰ কেলৈ পইচাটো সোমোৱা নাই মই জব কাৰ্ড কাম কৰিলোঁ মই ক'লোঁ যিমান দিনটো মই কাম কৰিলোঁ পইচা সোমাই গৈছে আজিলৈকে ৰখা নাই মোৰ জব কাৰ্ড ঠিক আছে একাউণ্ট ঠিক আছে কেলৈ সোমোৱা নাই কৈছে কেলৈ সোমোৱা নাই তোৰ গণ্ডগোল আছে মেম্বাৰজনী কৈছে দম দি মোক পঠিয়াইছে কৈছে চবৰ সোমাইছে তোৰ কেলৈ নোসোমাব তোৰ গণ্ডগোল আছে মোৰ কেলৈ গণ্ডগোল হ'ব মোৰ গণ্ডগোল হ'ব 2 দিন সোমাব 3 দিন নোসোমাব নেকি দম দি পঠিয়াইছে যা নোসোমাম কি কৰিবি আমার একোৱে নাই আমি নাই পোৱা কিন্তু যাৰ ট্ৰেক্টৰ আছে গাড়ী আছে পথাৰ মাটি আছে 10 বিঘা 20 বিঘা খেতি সব বস্তু পাই আছে কিন্তু আজিলৈকে আমি চৰকাৰ বস্তু একো পোৱা নাই আজি মেম্বাৰক মই কৈ দিলোঁ আমাৰ ঘৰত আজিলৈকে ভোট কাৰণে নাহিব মই ভোট নিদিওঁ অভিযোগ অনুসৰি তেখেতে পঞ্চায়তৰ একো নহয় মাত্ৰ হয় যদি যোৱা পঞ্চায়ত নিৰ্বাচনত মুখ ঠেকেচা খোৱা এজন প্ৰাৰ্থী কিন্তু তেওঁৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে টিপাম ৱাৰ্ডৰ তেওঁৰ ঘৰৰ লগতে ওচৰে পাজৰে থকা লোকসকল কাৰণ আপোনালোকে ইতিমধ্যে শুনিলেই টিপাম পাহাৰত য'ত বন দেৱীৰ পূজা হৈছিল আৰু আহোমৰ পবিত্ৰ স্থল স্বৰ্গদেউ চুকাফাৰ পদধূলি পৰা ঠাই সেই ঠাইত আহোমৰ চাওচেংৰেন তৈয়াৰ কৰা সময়ত হোৱা জব কাৰ্ডৰ কামৰ উপৰিও কিছুমানে 1.5 বছৰ ধৰিও পোৱা নাই জব কাৰ্ডৰ ধন এই অভিযোগ ৰাইজৰ কিন্তু একো কাম নকৰাকৈ মনেশ সিং নামৰ এজন লোকে যি পঞ্চায়তৰ একো নহয়ও পঞ্চায়তৰ উঠি ৰজা বহি ৰজাৰ দৰে নিজৰ ময়মতালি চলাই আদায় কৰিছে কিছুদিন আগতে হৈ যোৱা জব কাৰ্ডৰ পৰা 30টা হাজিৰা যাৰে 15টা হাজিৰা নিজৰ নামত আৰু বাকী 15টা হাজিৰা ঘৰৰে আন সদস্যৰ নামত তেওঁ আদায় কৰিছে কিন্তু কেনেকৈ যোৱা বছৰ কাম কৰিলোঁ এইটো নলাটোত 9 দিনত হাজিৰা পোৱা নাই আৰু সিহঁতক ক'লে মানে সিহঁতক কৈছে বোলে ডিমাণ্ড পঠিয়াই আছোঁ বোলে পইচাটো পাব এনেকৈ কৰি এতিয়া 1.5 বছৰকৈ 2 বছৰে হ'ব ধৰিলে আৰু এই পঞ্চায়ত অফিচ হৈ গ'লে তাত গ'লে এইটো প্ৰেচিডেণ্ট যিখিনি আছে সেইখিনি আহি পিনে তাৰ পৰা ফোন কৰে মুনেশৰ তালৈ বোলে মুনেশ বোলে এনেকৈ তেনেকৈ মানুহ আহিছে বোলে মানুহজনৰ বোলে কেনেকৈ পইচা সোমোৱা নাই তো মুনেশে কি কয় বোলে তাৰ জব কাৰ্ডৰ বোলে কিবা খেলি মেলি লাগি আছে দেৱী মন্দিৰত 5 দিন কাম কৰিছিলোঁ জব কাৰ্ডত মই একো এতিয়ালৈকে পোৱা নাই কিমান চবেই পালে মই কৈ আছোঁ যে আমাৰ মোক ভৰাই দিয়ক পইচাটো ভৰাই দিয়ক মোক কিন্তু নভৰাই কৈছে ভৰাই দিম মানে পঠিয়াই দিছোঁ এতিয়ালৈকে সোমোৱাই নাই তাক কেতিয়ালৈকে পঠিয়াব মোৰ নাম ৰাম লক্ষণ সিং মোৰ ল'ৰাটোৰ নাম বিনোদ সিং মোৰ ল'ৰা 2 বছৰৰ পৰা কাম কৰিছে জব কাৰ্ডত আজিলৈ পইচাও নাই সোমোৱা 50 বিঘা মাটি আছে 20 বিঘা মাটি আছে সি গৰীব মানুহ নেকি আমি ঘৰ বনাই লৈছোঁ পকা যেনে তেনে কাম কৰি আমি ধনী হৈ গ'লোঁ নেকি ট্ৰেক্টৰ এটা কিনি 30,000 টকা মেহনত কৰি আমি ধনী হৈ গ'লোঁ নেকি যাৰ মাটি বাৰী আছে 20 বিঘা 25 বিঘা সি ঘৰো পাইছে বিধৱা পেঞ্চনো পাইছে হেৰি মাইকে সব পাইছে আমি একো পোৱা নাই টকাও পাইছে চৰকাৰ ফালে সেইকেইটাও পাই আছে সি যে ক'লে যে এইটো বিকলাং হয় দেই ইয়াক গ'ল লিখিবলৈ নিলিখিলে কৈছে নাই নহ'ব একদম প্ৰথম পৰা বিকলাং আছে তাক নিলিখিলে কৈছে নাই নহ'ব এইটো বিকলাং হয়
কিমান দিনৰ পৰা বিকলাংগ হৈ আছে একো কাম কৰিব নোৱাৰে যি স্থলত কিছু লোকে বছৰ বছৰ ধৰি জব কাৰ্ডৰ একাউণ্টত একো গণ্ডগোল নোহোৱা স্বত্তেও জব কাৰ্ডৰ হাজিৰা পোৱা নাই, তেনেস্থলত তেওঁ কাম নকৰাকৈ কেনেকৈ পাইছে হাজিৰা? বিৰাট ডাঙৰ প্ৰশ্নবোধক চিন এটা থাকি গ'ল। তাৰোপৰি চৰকাৰী ঘৰ অৰুণোদয় আঁচনিৰ পৰা আদি কৰি নানা সমস্যা ৰাইজৰ। অভিযোগ ৱাৰ্ড মেম্বাৰে নুশুনে। মনেশ সিঙে তেওঁৰ ইচ্ছামতে ধনীসকলৰ ঘৰৰ পৰা অৰুণোদয় আঁচনিলৈকে বিধৱাৰ পেঞ্চনৰ পৰা অন্যান্য সা সুবিধা সকলো বন্দোবস্ত কৰি দিছে আৰু প্ৰকৃত হিতাধিকাৰীসকল বাদ পৰিছে। কিয় হ'ব পাইছে এনেকুৱা? বিকলাংগসকলেও প্ৰশ্ন কৰিছে। পঞ্চায়তৰ সুবিধা তেওঁলোকে পাবলৈ কিয় সমৰ্থ হোৱা নাই? এইসকল আছিল বিহাৰী সম্প্ৰদায়ৰ টিপামৰ নদীৰ কাষত বসবাস কৰা লোক। সকলো মনেশ সিঙৰ বংশ পৰিয়ালৰ লোক। সেইটো আমাৰ ককাই কৈছিলে। নামটো মনেশ সিং। এইটো আমাৰ নিজৰ ককাই হয়, আমাৰ নিজৰ। কিয় আজি তেওঁলোকে এনেদৰে অভিযোগ কৰিবলগীয়া হৈছে নিজৰে মানুহৰ বিৰুদ্ধে? এয়াই নেকি জননেতাৰ পৰিচয়? দুৰ্বলীক শোষণ কৰাই তেওঁৰ কাম নেকি? তেওঁ বিজেপি দলৰ আশীৰ্বাদপুষ্ট নেতা। বৰ্তমান কি অতীততো তেওঁৰ জনসমৰ্থন নাছিল? সেয়েহে পঞ্চায়ত নিৰ্বাচনত তেওঁ হাৰিল। আৰু গণভিত্তি নোহোৱা এনে নেতাক কিয় প্ৰশ্ৰয় দি আছে বিজেপিৰ কিছুমান শীৰ্ষ নেতাই, যাৰ ফলত তেওঁ লুণ্ঠন কৰিবলৈ সুবিধা পাইছে? আৰু যদি তেনে প্ৰশ্ৰয় নাই দিয়া, তেন্তে তেওঁক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাক বিশ্বাস কৰা বিজেপি দলে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰি উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। শেষত টিপামৰ ৩ নং এই ৱাৰ্ডৰ আন এটি দুৰ্নীতিৰ অভিযোগ এজন শইকীয়া উপাধিৰ যুৱকৰ। মোৰ ঘৰ টিপামৰ, মোৰ নাম ভাস্কৰ চেতিয়া। আজি এবছৰমানৰ আগত আমাৰ ঘৰত লেট্ৰিন ধৰিছিলে। গাঁতটো বা খনিব দিলে, পকাখিনি বনাই থৈ গ'ল, দৰ্জাখন দি থৈ গ'ল, লগাই থৈ নগ'ল, গাঁতটো নবনালে। আৰু আমাৰ গাঁৱত চবেই গেছ পালে, আৰু গেছটোতো নাপালোঁ আমাৰ ঘৰত, আমাৰ বৰমাহঁতে নাপালে, আমাৰ গাঁওখনৰ কেইবা ঘৰ মানুহ নাপালে, বাকীখিনি পাই গ'ল। আজি এবছৰ 1.5 বছৰ আগত গেছ আহিছিলে, কিন্তু হেৰিয়ত নাহৰকটীয়া অফিচটোৰ নামটো নাজানিছোঁ বাৰু। তালৈ গৈ থাকোঁ, তালৈ ইয়াতো কওঁ, মেম্বাৰ সোধোঁ, আহিব বুলি কয়, কিন্তু আজিলৈকে অহা নাই। আৰু বাকীবিলাকে কৈছে দেৱী থানত যিবিলাকে কাম কৰিছিলে, ময়ো কাম কৰিছিলোঁ, তাহাঁতে কাম কৰা মই বাৰু কাম কৰিছিলোঁ 9 দিন। কাম কৰা 9 দিনৰ পইচাটো বাৰু মই টোটেল পালোঁ বাৰু, 6 দিনত, 3 দিনকে 2 দিন সোমালে। বাকীবিলাকে যিবিলাকে কৈছে সিহঁতৰ বাৰু নাহে। মই কিন্তু মনেছে কাম কৰিছিলে, কাম কৰা নাই থকা বাৰু, মই যিখিনি কাম কৰিছিলোঁ। মুঠতে কাম 21 দিনমান হৈছিলে, দুটা হেৰিয়ত মানে কাম কৰাইছিলে। এইখিনি দুটা বেষ্টত, এটা বেষ্টত প্ৰায় 10 দিন কৰাইছিলে, আৰু এটা বেষ্টত 11 দিন পৰিছিলে চাগে। মই পিছৰ বেষ্টত কৰিছিলোঁ, মই 10 দিনৰ পাইছিলোঁ, এদিন এবচেণ্ট কৰিলোঁ মই। আৰু মই যোৱা সঠিকভাৱে মনেছে কাম কৰা নাই। আৰু মই জনামতে তাৰ একাউণ্টত 30 দিনৰ দৰমহা সোমাইছে বুলি কোৱা শুনিছোঁ, কিন্তু আমি কোৱাখিনিয়ে নাই পোৱা। মই পাইছোঁ বাৰু, সি কেনেকৈ পাইছে বাৰু? আৰু যদি মেম্বাৰে তাক কেনেবাকৈ সোমাইছে, যদি মেম্বাৰে তাক সোমাইছে, আমাৰ গাঁওখনৰ মনেশ কোনো নহয়, সি ভোট খেলিছিলে, নিজিকিলে, তথাপিতো সি কাম চাব যায়। যদি মেম্বাৰে যদি চাব নোৱাৰে, তাৰ বেকগ্ৰাউণ্ডত বেলেগ মানুহ আছে, সি তাক ভৰাব লাগে। কিন্তু মনেছে আমাৰ একো নহয়, আমি কাম কৰিব যাওঁ, যেনেকৈ কয় তেনেকৈ কয়, আমি কষ্ট কৰি পইচা ইমান ওপৰলৈ উঠি। আৰু আমি আশা কৰিম যাতে পঞ্চায়তৰ এনে দুৰ্নীতিসমূহ নিৰ্মূল হয়, আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে উচিত ব্যৱস্থা ল'ব বুলিও আশা থাকিল।